বানাক্ৰান্তৰ কাষত কণ্ঠশিল্পী দীপলিনা ডেকা বিতৰণ কৰিলে সাহায্য সামগ্ৰী। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক টু দ্য নিউজ অসম 24 ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। ৰাজ্যজুৰি এতিয়া বানৰ সংহাৰ। বানে বুঢ়াইছে ইখনৰ পিছত সিখন গাঁও। বানৰ কবলত পৰি গৃহহৰা হৈছে হাজাৰ হাজাৰ পৰিয়াল। আশ্ৰয় শিবিৰত এমুঠি ভাত, এটুকুৰা কাপোৰৰ অপেক্ষাত হাহাকাৰ কৰিবলগীয়া হৈছে লাখ লাখ বানাক্ৰান্তই। ৰাজ্যৰ এনে ভয়াৱহ বান পৰিস্থিতিত সহায়ৰ বাবে চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে। তাৰ লগতে বানাক্ৰান্তৰ সহায়ৰ বাবে ওলাই আহিছে বিভিন্নজন। নিজৰ সামৰ্থ্য অনুযায়ী সকলোৱে গৃহহৰা ভোকাতুৰজনক কিবা অলপ সহায় কৰিবলৈ চেষ্টা কৰিছে। তাৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাইও বানাক্ৰান্তৰ কাষত থিয় দি নিজৰ সামৰ্থ্য অনুযায়ী অকণমান সাহায্য প্ৰদান কৰিব ওলাই আহিছে। গায়িকাগৰাকীয়ে ৰঙিয়াৰ বালাগাঁও অঞ্চলত বন্ধু বান্ধৱীৰ সৈতে উপস্থিত হৈ 200টা বানাক্ৰান্ত পৰিয়ালক সাহায্য বিতৰণ কৰে। অঞ্চলটোত উপস্থিত হৈ দীপলিনা ডেকাই বানাক্ৰান্তৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ এই ভয়াৱহ পৰিস্থিতিৰ সমভাগী হোৱাৰ লগতে সামৰ্থ্য অনুযায়ী চাউল, দাইল, গাখীৰ আদি সাহায্য সামগ্ৰী বিতৰণ কৰে। ইয়াৰ পিছতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কণ্ঠশিল্পীগৰাকীয়ে কয় যে টিভিত চাই থাকিলেই নহয়, বানাক্ৰান্তৰ সহায়ৰ বাবে সামৰ্থ্যজনে ওলাই আহিব লাগিব। গুৱাহাটীৰ কৃত্ৰিম বান প্ৰসংগত মন্তব্য কৰি দীপলিনা ডেকাই কয় যে মহানগৰীত কৃত্ৰিম বান ৰোধ কৰিবলৈ হ'লে এক বিজ্ঞানসন্মত পৰিকল্পনাৰ দৰকাৰ। অসমৰ বান পৰিস্থিতি প্ৰতিৰোধ কৰিবলৈ সুপৰিকল্পনাৰ প্ৰয়োজন বুলি মন্তব্য কৰে দীপলিনা ডেকাই। উল্লেখ্য যে ৰাজ্যৰ এনে ভয়াৱহ বান পৰিস্থিতিৰ সময়ত বানাক্ৰান্তৰ সহায়ৰ বাবে কেইবাগৰাকীও বলিউড তাৰকাই সাহায্য আগবঢ়াইছে। সেইদৰে অসমৰ বৰষাৰণী বিষয়া, প্ৰস্তুতি প্ৰকাশকে ধৰি কেইবাগৰাকী শিল্পী তথা কলাকুশলে এই মুহূৰ্তত বানাক্ৰান্তৰ কাষত থিয় হৈছে। এনেকুৱা ধৰণৰ খবৰবোৰ সকলোতকৈ প্ৰথমে চাবলৈ টু দ্য নিউজ অসম 24 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰিব নাপাহৰিব। ধন্যবাদ।